নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি গ'লো আজি আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত এমেজনে দেৱালীৰ অফাৰ আৰু গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ কাৰণে বিভিন্ন ধৰণৰ অফাৰ দি আছে। ইয়াৰ ভিতৰত কেইটামান আজি মই চিলেক্ট কৰি অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যোনকেইটা বহুত কম প্ৰাইজতে আপোনালোকে কিনিব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি যদি এটা নিজে ৱাটচ কিনিব বিচাৰে বা কাৰোবাক যদি এটা ঘড়ী উপহাৰ দিব বিচাৰে, তেতিয়াহ'লে এমেজনৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কম প্ৰাইজত ঘড়ী আপোনালোকক বৰ্তমান সময়ত দি থকা দেখিবলৈ পাইছোঁ। ইয়াৰ এটা ঘড়ী হৈছে যোনটোত আপোনালোকক 88% অফ দি থকা হৈছে, আৰু যোনটো প্ৰাইজ হয় আপোনালোকৰ 2640 টকা। কিন্তু এইটো ঘড়ী আপোনালোকৰ বৰ্তমান সময়ত 88% অফাৰ দি থকাৰ বাবে ইয়াৰ প্ৰাইজ হৈছে 359। ইয়াৰ আপোনালোকৰ ৰেটিঙো ভাল হয়, 4+ আপোনালোকৰ ৰেটিং হয়। আপোনালোকে এই ঘড়ীটো এবাৰ চেক আউট কৰি চাব পাৰে। ডেছক্ৰিপশ্যনত ইয়াৰ আপোনালোকৰ মই লিংকটো দি দিম। বন্ধু বান্ধৱীসকল, দ্বিতীয়তে যদি আপুনি এটা মোবাইল কিনিব বিচাৰে, তেতিয়াহ'লে এমেজনৰ তৰফৰ পৰা ৰেডমি 9 Pro আপোনালোকে মোবাইলটো কিনিব পাৰে, যোনটো মোবাইলৰ আপোনালোকৰ 4000 টকা আপোনালোকৰ কম প্ৰাইজত দি আছে। মানে মোবাইলটোৰ প্ৰাইচ হয় প্ৰায় আপোনালোকৰ 16999 টকা। এইটো আপোনালোকৰ বৰ্তমান সময়ত এমেজনৰ তৰফৰ পৰা দি থকা হৈছে 12999 টকাত। এই মোবাইলটোত আপোনালোকৰ বেক চাইডে 4টা কেমেৰা আছে। এটা হৈছে 48 মেগাপিক্সেল, এটা 8 মেগাপিক্সেল, এটা 5 মেগাপিক্সেল আৰু এটা 2 মেগাপিক্সেল। আৰু প্ৰচেছৰৰ কথা ক'বলৈ গ'লে ইয়াত আপোনালোকে দেখিবলৈ পাম যে কোৱালকম আপোনালোকৰ স্নেপড্ৰেগন 7 আপোনালোকৰ 20 আৰু 2.3 GHz অক্টাকোৰ প্ৰচেছৰ হয়। আপোনালোকৰ মেমৰিৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে 4GB ৰেম, আপোনালোকৰ 64GB ইণ্টাৰনেল ষ্ট'ৰেজ, আপোনালোকে এক্সপেণ্ডেবল আপোনালোকে মেমৰি কাৰ্ড এক্সট্ৰাকৈ ভৰাব পাৰিব 512GB লৈকে। আৰু এণ্ড্ৰইড ভাৰ্চন হৈছে আপোনালোকৰ 10 ভাৰ্চন। চিম কাৰ্ডৰ কথা ক'বলৈ গ'লে ইয়াত চিম কাৰ্ড আপোনালোকে 2টা চিম কাৰ্ড আপোনালোকে ভৰাব পাৰে। ডিজাইনৰ কথা ক'বলৈ গ'লে অ'ৰা বেলেঞ্চ ডিজাইন আপোনালোকৰ দেখিবলৈ পোৱা গৈছে। ফ্ৰণ্ট কেমেৰাৰ কথা যদি এইটো ফোনৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে হৈছে আপোনালোকৰ 16 মেগাপিক্সেল ডিছপ্লে আপোনালোকে কেমেৰা পাব ইয়াত। আৰু ডিছপ্লে আপোনালোকৰ কথা ক'বলৈ গ'লে 16.9 চেণ্টিমিটাৰ আপোনালোকে ডিছপ্লে দেখিবলৈ পোৱা গৈছে। আৰু বেটেৰীৰ কথা যদি ক'বলৈ পাওঁ, 5020 মেগাহাৰ্টজ ইয়াত আপোনালোকে বেটেৰী দেখিবলৈ পাব। আৰু প্ৰটেকশ্যনৰ কথা ক'বলৈ গ'লে আপোনালোকে গৰিলা গ্লাছৰ প্ৰটেকশ্যন দেখিবলৈ পাব। আপোনালোকে এইটো মোবাইল আপোনালোকে ল'ব পাৰে। 18 ফাৰ্ষ্ট চাৰ্জাৰ আছে আৰু প্ৰায় 4000 টকা এইটো মোবাইলৰ বৰ্তমান কম দামত দি আছে এমেজনৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, আপুনি যদি এটা টি-চাৰ্ট ল'ব বিচাৰে, তেতিয়াহ'লে এমেজনৰ তৰফৰ পৰা এটা টি-চাৰ্ট আপোনালোকে ল'ব পাৰে, যোনটো বৰ্তমান সময়ত বহুত কম প্ৰাইজত দি থকা হৈছে। আৰু যোনটো বৰ্তমান সময়ত প্ৰাইজ বুলি ক'বলৈ গ'লে আমি দেখিবলৈ পাওঁ যে ইয়াৰ বৰ্তমান সময়ত প্ৰাইজ হৈছে প্ৰায় আপোনালোকৰ 299 টকা, আৰু যোনটো 68% অফ আছে। ইয়াৰ প্ৰাইজ আপোনালোকে এনেই কিনিবলৈ গ'লে 610 টকা দি এমেজনত আপোনালোকে ভৰিব লাগিব। এইটো আপোনালোকে টি-চাৰ্ট ল'ব পাৰে, অতি সুন্দৰ হয়। আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে এবাৰ ৱাটচ কৰি চাব পাৰে। যদি পচন্দ হয় তেতিয়াহ'লে আপোনালোকে কিনিব পাৰে। বন্ধুসকল, ইয়াত আৰু এটা আমি দেখিবলৈ পাওঁ যে আপুনি যদি এমেজনৰ তৰফৰ পৰা এটা বেগ কিনিব বিচাৰে বা কাৰোবাক এটা বেগ উপহাৰ দিব বিচাৰে, তেতিয়াহ'লে মই তলত ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। এই বেগটো আপোনালোকে কিনিব পাৰে, যোনটো প্ৰাইচ মাত্ৰ 225 টকা। তাত আপোনালোকে 80% অফ আছে। এনেই আপোনালোকে যদি কিনিবলৈ যায়, তেতিয়াহ'লে 874 টকা ভৰিব লাগিব। এইটো বেগৰ মই আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে কিনিব পাৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।